নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱে ভালেই আছা চাগে। কৰোনা ভাইৰাছৰ কাৰণে আমি সকলোৱে ঘৰতে থাকিব লগা হৈছে। তাৰ বাবে সমগ্ৰ শিক্ষা ধেমাজিয়ে ফেচবুক আৰু ইউটিউবৰ যোগে তোমালোকলৈ পাঠদানৰ ব্যৱস্থা কৰিছে। ইয়াৰ পৰা তোমালোকে উপকৃত হৈছা বুলি অনুমান কৰিছোঁ। আজি ময়ো এটি পাঠ লৈ তোমালোকৰ মাজলৈ আহিছোঁ। সপ্তম শ্ৰেণী বিজ্ঞানৰ তৃতীয় পাঠ, আহৰ পৰা কাপোৰলৈ। পাঠটিৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে মন দি ভিডিঅ'টো চাবা দেই। এই পাঠটোৰ আলোচনা কৰাৰ আগতে আমি ষষ্ঠ শ্ৰেণীত আহৰ পৰা কাপোৰলৈ পাঠটোত কি কি শিকিছিলোঁ তাৰ বিষয়ে অকণমান আলোচনা কৰিম। আহ মানে কি? আহ আমি ক'ৰ পৰা পাওঁ? আহ হৈছে চুলি সদৃশ অতিকৈ পাতল আৰু মিহি কিছুমান গঠন, যিবোৰ সূতা, কাপোৰ আদি প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰি। আহ দুই প্ৰকাৰৰ, প্ৰাকৃতিক আহ আৰু সাংশ্লেষিক আহ। প্ৰাকৃতিক আহ আমি প্ৰাণী আৰু উদ্ভিদৰ পৰা পাওঁ। প্ৰাণীৰ পৰা পোৱা আহ ঊণ সূতা আৰু পাত সূতা, আৰু উদ্ভিদৰ পৰা পোৱা আহ হ'ল কপাহ আৰু মৰাপাট। প্ৰাণীৰ পৰা পোৱা আহৰ পৰা সূতা পাওঁ আৰু পৰৱৰ্তী সময়ত সূতাৰ পৰা কাপোৰ প্ৰস্তুত কৰা হয়। কপাহৰ পৰা কেনেকৈ সূতা প্ৰস্তুত কৰিব পাৰি এটা ক্ৰিয়াকলাপ কৰোঁ আহা। এইবিলাক উদ্ভিদৰ পৰা পোৱা আহ কপাহ। কপাহত চোৱা কিছুমান চুটি চুলি সদৃশ পাতল মিহি কিছুমান গুণ দেখিছানে? এইবিলাক লগ লাগি কি হৈছে? আহ সৃষ্টি হৈছে। আৰু এই আহবিলাকৰ পৰা কি কৰা হয়? সূতা বনোৱা হয়। আগৰ দিনত মানুহে হাতেৰে সূতা কাটিছিল। বৰ্তমান যুগত যন্ত্ৰৰ দ্বাৰা সূতা কটা হয়। এতিয়া আমি আলোচনা কৰিম প্ৰাণীৰ পৰা পোৱা আহ, ঊণ সূতাৰ বিষয়ে। আমি সকলোৱে জানো ঊণ আমি ভেড়া আৰু ছাগলীৰ পৰা পাওঁ, নহয়নে বাৰু? আমি ঊণ সূতা অকল ভেড়া আৰু ছাগলীৰ পৰা পাওঁ এনে নহয়। অন্য কিছুমান জীৱৰ পৰাও আমি ঊণ সূতা পাওঁ। তিব্বত আৰু লাডাখত য়াকৰ ঊণ সাধাৰণতে পোৱা যায়। এংগোৰা ঊল এংগোৰা ছাগলীৰ নামৰ পৰা পোৱা যায়। জম্মু আৰু কাশ্মীৰ নিচিনা ঠাণ্ডা আৰু পাহাৰীয়া অঞ্চলত এংগোৰা ছাগলী পোৱা যায়। ছাগলীৰ নোমৰ পৰাও ঊণ পাওঁ। যেনে কাশ্মীৰ ছাগলীৰ নোমবোৰ বৰ কোমল হয় আৰু মিহি হোৱাৰ বাবে শ্বল বনাবলৈ ব্যৱহাৰ কৰা হয়। এই শ্বলবোৰক পশ্মিনা শ্বল বুলি কোৱা হয়। এইবোৰ আমি বজাৰত কিনিবলৈ পাওঁ। উটৰ শৰীৰৰ নোমবোৰ ঊণ হিচাপে ব্যৱহাৰ কৰা হয়। দক্ষিণ আমেৰিকাত পোৱা দুবিধ জন্তু, লামা আৰু আলপাকাৰ পৰাও ঊণ উৎপাদন কৰা হয়। ইয়াৰ পিছত আমি আলোচনা কৰিম ঊণ পাবলৈ কাৰণে ভেড়া কেনেকৈ পালন কৰা হয়। ইহঁতৰ নোমবোৰ কাটি পদ্ধতিগতভাৱে ঊণ কেনেকৈ তৈয়াৰ কৰা হয়। প্ৰথমতে আমি আলোচনা কৰিম ভেড়া পালন। জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল,
অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ পাহাৰীয়া ঠাই নাইবা হাৰিয়ানা, পাঞ্জাৱ, ৰাজস্থান আৰু গুজৰাটৰ সমতলত ভেড়া ৰখীয়াই ভেড়াৰ জাকক চৰণীয়া পথাৰত চৰায়। ভেড়া হৈছে তৃণভোজী প্ৰাণী। ইহঁতে ঘাঁহ আৰু গছৰ পাত খাবলৈ ভাল পায়। ভেড়াবোৰক চৰোৱাৰ উপৰিও পালকসকলে বিভিন্ন মাহজাতীয় শস্যৰ দানা, খলিহৈ, গুটিৰ পৰা তেল নিষ্কাশন কৰাৰ পিছত ৰৈ যোৱা অংশক খলিহৈ বুলি কয় আৰু খনিজ দ্ৰব্য মিহলি কৰি প্ৰস্তুত কৰা দানা ভেড়াবোৰক খুৱায়। জাৰকালি ভেড়াবোৰক ঘৰৰ ভিতৰত ৰাখে আৰু ইহঁতক গছৰ পাত, শস্য আৰু শুকান ঘাঁহ খাবলৈ দিয়ে। আমাৰ ৰাজ্যত ব্যৱসায় ভিত্তিত ভেড়া পালন নকৰে, কিন্তু আমাৰ দেশত বিভিন্ন প্ৰান্তত ঊণসূতা পাবৰ কাৰণে ভেড়া পালন কৰা দেখা যায়। এতিয়া আমি ভেড়াৰ প্ৰজননৰ বিষয়ে আলোচনা কৰোঁ আহা। কিছুমান প্ৰজাতিৰ ভেড়াৰ শৰীৰত ডাঠ নোম থাকে আৰু কিছুমানত পাতল নোম দেখা যায়। ডাঠ নোমৰ ভেড়াৰ পৰা উচ্চ মানদণ্ডৰ ঊণ উৎপাদন কৰিব পাৰি। উচ্চ মানদণ্ডৰ ঊণ পাবলৈ হ'লে উন্নত প্ৰজাতিৰ ভেড়া নিৰ্বাচন কৰিব লাগিব। এনে প্ৰজাতিৰ ভেড়াৰ জন্ম দিবলৈ প্ৰথমে উন্নত প্ৰজাতিৰ মতা মাইকী ভেড়াবোৰক বিশেষভাৱে বাছনি কৰা হয়। মিহি অৰ্ধস্থ নোম থকা পূৰ্ণ ভেড়া পোৱালি জন্ম দিবলৈ মতা মাইকী ভেড়া বাছনি কৰা পদ্ধতিটোক নিৰ্বাচিত প্ৰজনন বোলে। এতিয়া আমি আলোচনা কৰিম আমাৰ দেশ ভাৰতবৰ্ষত পোৱা কিছুমান ভেড়াৰ প্ৰজাতিৰ নাম। ইহঁতে কেনেকুৱা মানদণ্ডৰ ঊণসূতা দিয়ে আৰু লগতে কোন কোন ৰাজ্যত পোৱা যায়। লহি নামৰ ভেড়াৰ প্ৰজাতিটোৱে উন্নত মানদণ্ডৰ ঊণসূতা দিয়ে। এই প্ৰজাতিৰ ভেড়া ৰাজস্থান আৰু পাঞ্জাৱত পোৱা যায়। ৰামপুৰ বুশ্বেয়াৰ নামৰ প্ৰজাতিৰ ভেড়া উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশত পোৱা যায়। ৰামপুৰ বুশ্বেয়াৰ নামৰ প্ৰজাতিটোৱে মুগা বৰণীয়া নোম দিয়ে। নালী প্ৰজাতিৰ ভেড়া ৰাজস্থান, হাৰিয়ানা, পাঞ্জাৱ আদি ৰাজ্যত পোৱা যায়। ইয়াৰ পৰা পোৱা ঊণৰ পৰা কাৰ্পেট বনোৱা হয়। বাখৰৱাল প্ৰজাতিৰ ভেড়া জম্মু আৰু কাশ্মীৰত পোৱা যায়। এই ভেড়া প্ৰজাতিৰ পৰা পোৱা ঊণৰ পৰা চল বনোৱা হয়। এই ঊণ কোমল, মিহি আৰু মসৃণ হয়। মাৰৱাৰী প্ৰজাতিৰ ভেড়া গুজৰাট ৰাজ্যত পোৱা যায়। এই ভেড়াৰ প্ৰজাতিৰ ঊণৰ মানদণ্ড হ'ল খহটা আৰু অমসৃণ। পটনৱাৰী ভেড়াৰ প্ৰজাতিও গুজৰাট ৰাজ্যত পোৱা যায়। ইয়াৰ পৰা পোৱা ঊণৰ পৰা গেঞ্জি, মোজা আদি বনোৱা হয়। ভেড়াৰ নোমৰ পৰা পোনে পোনে ঊণসূতা নাপাওঁ। ভেড়াৰ নোম বা আঁচসমূহৰ পৰা কেনেকৈ ঊণসূতা প্ৰস্তুত কৰা হয় তাৰ এটা দীঘলীয়া পদ্ধতি আছে। এই পদ্ধতি 6টা স্তৰত ভাগ কৰা হৈছে। এইবোৰৰ বিষয়ে আলোচনা কৰোঁ আহা। প্ৰথম স্তৰ মুণ্ডন কৰা।
মুণ্ডন ইংৰাজীত চিয়েৰিং। ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। এই পদ্ধতিটোক মুণ্ডন বা প্ৰাণীৰ নোম খুৰোৱা বুলি কোৱা হয়। নোম খুৰাবলৈ নাপিতে ব্যৱহাৰ কৰা সঁজুলিৰ দৰে যন্ত্ৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে নোমবোৰ গৰম বতৰত খুৰোৱা হয়। ইয়াৰ ফলত ৰক্ষাকাৰী আৱৰণৰ অবিহনেও ভেড়াবোৰ জীয়াই থাকিব সক্ষম হয়। এই নোমবোৰে উৰণি আঁহৰ যোগান ধৰে। উৰণি আঁহবোৰৰ পৰা প্ৰণালীগতভাৱে উৰণি সূতা আহৰণ কৰা হয়। তোমালোকে চুলি কটাৰ দৰে বা তোমালোকৰ দেউতাৰাই দাঢ়ি খুৰোৱাৰ দৰে নোম খুৰোৱা কাৰ্যই ভেড়াক কোনো আঘাত নকৰে। কাৰণ ভেড়াৰ ছালৰ একেবাৰে ওপৰৰ তৰপটো মৃত। তোমালোকৰ চুলিৰ দৰে ভেড়াৰ নোমবোৰ পুনৰ গজি উঠে। স্তৰ নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ ইংৰাজীত স্কাউৰিং বুলি কয়। ছালৰ সৈতে কাটি লোৱা নোমবোৰ ডাঙৰ বাচনত ভালদৰে ধুই তেল, ধূলি আৰু ময়লা ইয়াক নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ বুলি কোৱা হয়। আজিকালি এই কাৰ্যটো মেচিনৰ সহায়ত কৰা হয়। তৃতীয় স্তৰ বৰ্গীকৰণ কৰা চৰ্টিং। পৰিষ্কাৰ কৰাৰ পিছত বৰ্গীকৰণ কৰা হয়। নোম থকা ছালবোৰ কাৰখানালৈ পঠোৱা হয়। ইয়াত ভিন মসৃণতাৰ ওপৰত ভিত্তি কৰি নোমবোৰ পৃথক কৰা বা ভাগ ভাগ কৰা হয়। চতুৰ্থ স্তৰ বাৰ্চ আঁতৰোৱা। শুং থকা সৰু ভুভুৰা নোমবোৰ যাক বাৰ্চ বোলা হয়, সেইবোৰ নোমবোৰৰ পৰা আঁতৰাই পেলোৱা হয়। তোমালোকৰ ছুৱেটাৰত কেতিয়াবা দেখা পোৱা গুটিবোৰেই হৈছে বাৰ্চ। এই আঁহবোৰ আকৌ পৰিষ্কাৰ কৰা হয় আৰু শুকুওৱা হয়। এতিয়া এই আঁহবোৰৰ পৰাই ঊণসূতা প্ৰস্তুত কৰা হয়। পঞ্চম স্তৰ আঁহবোৰত বিভিন্ন ৰঙত ৰং দিয়া। আমি দেখা ভেড়া আৰু ছাগলীৰ প্ৰাকৃতিক নোমবোৰ সাধাৰণতে ক'লা, মুগা বা বগা ৰঙৰ। কিন্তু আমি সকলো ৰঙৰে ঊণসূতা পাওঁ। সেইকাৰণে এইটো খাপত আঁহবোৰক বিভিন্ন ৰঙত ৰং দিয়া হয়। ষষ্ঠ স্তৰ পকোৱা সূতালৈ ৰূপান্তৰ কৰা। এইটো খাপত আঁহবোৰ পোন কৰা হয়, ফনিওৱা হয় আৰু পকোৱা সূতালৈ ৰূপান্তৰ কৰা হয়। এই আঁহবোৰৰ পৰা ছুৱেটাৰৰ বাবে ঊণ, সূতা আৰু চুটি আঁহবোৰৰ পাজি কাটি ঊণি কাপোৰ ববলৈ সূতা বনোৱা হয়। আজি আমি এই পাঠটোৰ পৰা কি কি শিক্ষা পালোঁ আকৌ এবাৰ চাওঁ আহা। আমি ঊণ উৎপাদনকাৰী প্ৰাণীবোৰৰ বিষয়ে জানিব পাৰিলোঁ। ঊণ উৎপাদন কৰা প্ৰাণীবোৰ হ'ল ভেড়া, য়াক, উট, এংগোৰা ছাগলী, ছাগলী, লামা, আলপাকা ইত্যাদি। ভাৰতত ভেড়া প্ৰধানকৈ ঊণ আহৰণ কৰিবলৈ পালন কৰা হয়। উচ্চ মানদণ্ডৰ ঊণসূতা পাবলৈ উন্নত ভেড়া প্ৰজাতি নিৰ্বাচন কৰি পালন কৰিব লাগে। ইয়াৰ পিছত আমি পাইছিলোঁ আঁহৰ পৰা ঊণ বনোৱা 6টা পদ্ধতি।
প্ৰথম পদ্ধতিটো হৈছে মুণ্ডন কৰা, চিয়েৰিং। দ্বিতীয় পদ্ধতিটো আছিলে নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ, ইংৰাজীত স্কাউৰিং বুলি কয়। তৃতীয় পদ্ধতিটো পাইছিলোঁ বৰ্গীকৰণ কৰা, ছৰ্টিং। আৰু চতুৰ্থ পদ্ধতিটো পাইছিলোঁ বাৰ্চ আঁতৰোৱা। পঞ্চম স্তৰটো পাইছিলোঁ ৰং দিয়া কাম। আৰু একেবাৰে শেষত ঊণ সূতালৈ ৰূপান্তৰ কৰা। আজি কি আলোচনা কৰা হ'ল ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকক গৃহকৰ্ম দিয়া হ'ল। প্ৰশ্নকেইটা বহীত লিখি ল'বা আৰু ঘৰত কৰিবা। প্ৰশ্নকেইটা হ'ল: 1 নম্বৰত ঊণ উৎপাদন কৰা প্ৰাণী দুবিধৰ নাম লিখা। 2 নম্বৰত নিৰ্বাচিত বোলে। 3 নম্বৰত বাৰ্চ কাক বোলে। 4 নম্বৰত আঁহৰ পৰা ঊণ উৎপাদন কৰা পদ্ধতিসমূহ বৰ্ণনা কৰা। আজিৰ পাঠটো ইমানতে সামৰণি মাৰিছোঁ। দ্বিতীয় খণ্ডত আমি প্ৰাণীৰ পৰা পোৱা আন এবিধ আঁহ, পাটৰ আঁহৰ ওপৰত আলোচনা কৰিম। ধন্যবাদ।